এতিয়া মই এষাৰ কথা ক'ম হা, যিটো কথা বহুতে বেয়াও পাব পাৰে বা মই ভুলো ক'ব পাৰোঁ, মই নাজানো, কিন্তু মই যিটো দেখি আহিছোঁ বা যিটো বুজিছোঁ সেইটো কথাহে ক'ম ন। তাৰ বাবে আই এম চৰি, আগতেই মই ক্ষমা খুজিছোঁ যে আমাৰ বিহু তিনি প্ৰকাৰ, ৰাইট? আমাৰ বিহুটো হৈছে আমাৰ অসমীয়া জনগোষ্ঠীৰ ন। চ' অসমীয়া জনগোষ্ঠী হ'বলৈ হ'লে আমি ইয়াত ধনী দুখীয়া একো ভাগ নাথাকে, কিন্তু বহাগ বিহু যেতিয়া আহে তাত ধনী দুখীয়া ভাগ মই দেখোঁ। এখন গাঁৱত এজাক ডাঙৰ হুঁচৰি আহিছে, সেই জাক হুঁচৰি গোটেই ঘৰকেইখনত নামাৰে। যাৰ ঘৰত পইচা পাতি বেছি আছে, আৰ্থিক অৱস্থা ভাল, সেইসকলৰ ঘৰতহে হুঁচৰিজাক মাৰে, এজাক ডাঙৰ হুঁচৰি। কাৰণ কিয়? সিহঁতৰ ঘৰত পইচা বেছি দিব। কিন্তু তাৰে ছাইডৰ ঘৰত হুঁচৰিজাক নামাৰে। কিয়? সেই ঘৰত আৰ্থিক অৱস্থা ইমান ভাল নহয়। এনেকুৱা আমাৰ অসমতে থাকি পেলাই অসমীয়াক এনেকুৱা ভাগ বিতৰা কৰিব নাপায়। মই দেখি আহিছোঁ, মই চকুৰে দেখি আহিছোঁ, সেইকাৰণে মই কথাটো কৈছোঁ। কেনেকুৱা লাগিব যে আমাৰ পইচা নাই কাৰণে আমাৰ ঘৰত বিহুজাক নামাৰিলেহি, দুখীয়া শ্ৰেণীৰ ৰাইজে, দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে কেনেকুৱা বুলি ভাবিব? আমি অসমীয়া হৈ পেলাই আমি অসমীয়াৰ বাপুতি সাহোন বিহু ভাগ সকলো ঘৰতে ফূৰ্তি ফাৰ্তা কৰিবলৈ মাৰিব লাগে। এইবোৰ পইচাৰ কাৰণে হুঁচৰি মাৰিব নালাগে মোৰ মতে। আজিকালি বিহু তেনেকুৱা হৈ গৈছে। এইটো মই ভুলো ক'ব পাৰোঁ, মই নাজানো, কিন্তু মই যিটো দেখিছোঁ মই সেইটো কথা কৈছোঁ। এতিয়া আমাৰ ওচৰে পাজৰে, মই নাম নকওঁ বা কাৰোবাৰ হুঁচৰি আহিছে মই নকওঁ, নাম লৈ মই নকওঁ মানুহৰ ঘৰৰ, যাৰ ঘৰত আৰ্থিক অৱস্থা ভাল সেইসকলৰ ঘৰত বিহুজাক মাৰিবহি, আৰু যাৰ নিম্ন শ্ৰেণীৰ ৰাইজে গৈ পেলাই সেই ঘৰত হুঁচৰিজাক চাবগৈ। কিন্তু বিহু একচুৱেলি গোটেই ঘৰতে মাৰি পেলাই এজাক মানে ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি যোৱা এটা অনুষ্ঠানে। নাজানো, যদি এইষাৰ কথাৰ পিছত মানুহে মোক বেয়া পাইছে বা মই যদি ভুল কৰিছোঁ তেতিয়াহ'লে আই এম চৰি, মই ক্ষমা খুজিছোঁ, বাট মই দেখি আহিছোঁ কাৰণে মই কৈছোঁ।